হেল্ল' ফ্ৰেণ্ডছ, আমাৰ ভাৰতীয় যিসমূহ নোট বা যিসমূহ টকা, সেই নোট বা টকাসমূহত যদি বন্ধুসকল আপোনালোকে ভালকৈ লক্ষ্য কৰে তেন্তে দেখিব যে আমাৰ ভাৰতীয় টকাসমূহত ভাৰতীয় কেইটামান ভাষাৰ এখন তালিকা থাকে আৰু সেই তালিকাখনত সকলোতকৈ ওপৰত কিন্তু আমাৰ অসমীয়া ভাষাটো লিখা হৈ থাকে। এতিয়া কথা হ'ল বন্ধুসকল, আমাৰ ভাৰতীয় নোট বা টকাসমূহত থকা এই ভাষাৰ তালিকাখনৰ সকলোতকৈ ওপৰত আমাৰ অসমীয়া ভাষাটোৱে কেনেকৈ স্থান পালে। আজি এই ভিডিঅ'টোত বন্ধুসকল ইয়াৰ বিষয়ে মই আপোনালোকৰ আগত অৱগত কৰিম। তেন্তে আহক বন্ধুসকল, বেছি পলম নকৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ ভাৰতীয় যিসমূহ নোট বা যিসমূহ টকা, সেই নোট বা টকাসমূহত বন্ধুসকল ভাষাৰ এখন যি তালিকা থাকে 15টা ভাষাৰ, সেই তালিকাখনৰ সকলোতকৈ ওপৰত অসমীয়া ভাষাটোৱে স্থান পোৱাৰ একমাত্ৰ কাৰণটোৱে হৈছে বন্ধুসকল এলফাবেটিকেল কাৰণ। যিহেতু বন্ধুসকল আছামিছত প্ৰথম আখৰটো এ আহে, গতিকে অসমীয়া ভাষাটোৱে প্ৰথম স্থান পাইছে। তাৰ পিছতে যিহেতু বন্ধুসকল বেংগলীত বি, গতিকে বেংগলী ভাষাটোৱে অসমীয়া ভাষাৰ পিছতেই স্থান পাইছে। ঠিক তেনেকৈ বন্ধুসকল একেবাৰে শেষৰ ভাষাটো উৰ্দুলৈকে এলফাবেটিকেলি খুব সুন্দৰভাৱে ভাষাকেইটা ক্ৰমান্বয়ে সজাই থোৱা আছে। মই ভাষাকেইটা এবাৰ কৈ দিছোঁ বন্ধুসকল, আপোনালোকে চাই ল'ব, তেতিয়া সুন্দৰভাৱে আপোনালোকে বুজি পাব। খুব সুন্দৰভাৱে এলফাবেটিকেলি কিন্তু ভাষাখিনি সজাই থোৱা আছে। গম পালে বন্ধুসকল, আমাৰ ভাৰতীয় যিসমূহ নোট বা যিসমূহ টকা, সেই টকাসমূহত থকা যিখন ভাষাৰ তালিকা, সেই তালিকাখনত আমাৰ অসমীয়া ভাষাটো কিয় সকলোতকৈ প্ৰথমত থাকে। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰিব, পাৰিলে এই ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব, আপোনালোকৰ বন্ধু বান্ধৱী, আপোনালোকৰ পৰিয়ালবৰ্গ সকলোৱে যাতে এই কথাটো জানে বা বুজি পায়। আৰু যিসকল নতুন সদস্যই মোৰ এই ভিডিঅ'টো চাই আছে, আপোনালোকে মোৰ অন্যান্য ভিডিঅ'সমূহ চাই ল'ব মোৰ ভিডিঅ'ৰ লিষ্টত গৈ। যদিহে মোৰ ভিডিঅ'সমূহ ভাল লাগে তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টাটো বজাই দিব বুলি মই আশা কৰিলোঁ। তেন্তে আজিলৈ আহিছোঁ বন্ধুসকল, পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হোৱাৰ আশাৰে আজিলৈ আহিছোঁ।